হেল্ল' অসমীয়াসকল নমস্কাৰ আৰু কি খবৰ চ' ফ্ৰেণ্ডছ আজি মই এটা বিশেষ ভাল টপিক লৈ আছোঁ ডিছকাছ কৰিবৰ কাৰণে চ' ফ্ৰেণ্ডছ দেৰি নকৰাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ বন্ধুসকল আপোনালোকে কেতিয়াবা ভাবিছেনে যে নেটফ্লিক্স এমেজন প্ৰাইম ইউটিউব হটষ্টাৰ এইবোৰে যে টিভিৰ কৰিব পাৰে শেষ কৰিব পাৰে আপোনালোকে কেতিয়াবা ভাবি চাইছে নেকি এইবোৰ হ'ল অনলাইন ভিডিঅ' ষ্ট্ৰিমিং এপ এতিয়া আপোনাৰ মনত চাগে কুৱেশ্যন আহিছে যে এইটো ভিডিঅ' ষ্ট্ৰিমিং এপ কি ইউটিউবটো চাওঁৱেই কিন্তু কোনোদিনে শুনা নাছিলোঁ যে এইটো ভিডিঅ' ষ্ট্ৰিমিং এপ বুলি যদি শুনিছেও তথাপিও এবাৰ মই আপোনাৰ ভিডিঅ' ষ্ট্ৰিমিং এপবোৰ হ'ল তেওঁলোকে নিজা কণ্টেণ্ট বনায় বা নিজা কণ্টেণ্ট মানে তেওঁলোকে নিজা ফিল্ম বনায় বা এপিছ'ড বনায় বা বেলেগক বনাব দিয়ে যেনেকৈ ইউটিউব যেনেকৈ নেটফ্লিক্স যেনেকৈ হটষ্টাৰ আপুনি জানেই তেওঁলোকৰ নিজা কণ্টেণ্টটো আছে আৰু তেওঁলোকে এতিয়া বেলেগৰ চেনেলৰ এতিয়া মেক্স থাকে কালাৰ্ছ থাকে এইবোৰৰ এপিছ'ডো প্ৰগ্ৰেমো তেওঁলোকে নিজৰ এপবিলাকত দেখায় চ' এইবোৰ হ'ল অনলাইন ষ্ট্ৰিমিং কোম্পানী বা এপ এইবোৰৰ নেটেদি চলে আৰু এইবোৰৰ নিজা প্লেটফৰ্মো থাকে যিবোৰত ইহঁতে নিজা প্ৰগ্ৰেম বনায় নিজা ফিল্ম বনায় নিজা এপিছ'ড ৱাইজ সিহঁতে পাব্লিছ কৰে এইবোৰ চ' এইবোৰে কি টিভিৰ ভৱিষ্যত শেষ কৰি দিব পাৰে নেকি বা শেষ কৰি আছে নেকি আপোনালোকে কেতিয়া ভাবে নেকি এইবোৰে টিভিৰ ভৱিষ্যত শেষ কৰি আছে নেকি হয় আছে এইবোৰে টিভিৰ ভৱিষ্যত শেষ কৰি কেনেকৈ আপুনি চাওক এতিয়া আপুনি আজি নেটফ্লিক্স চলায় আপুনি যদি ইউটিউব চলায় আপুনি যদি হটষ্টাৰতে চব পায় তেন্তে টিভি মানুহ কিয় চাব একেই প্ৰগ্ৰেম একেই বস্তু ইউটিউবতে এতিয়া চাই আছে এতিয়া মোৰ এইটো বস্তু চাব আপুনি ইউটিউবতে আহিছে টিভিত নাযায় আপুনি এতিয়া নেটফ্লিক্স কি সেইটো জানিব বা টিভি শেষ হ'ব নেকি সেইটো জানিব আপুনি ইউটিউবতে আহিছে এতিয়া আপুনি চাওক জিঅ'ৰ অহাৰ পৰা ইণ্ডিয়াত যি হিচাপত নেটৰ প্ৰচলন হৈছে সেই হিচাপত চাব গ'লে আৰু এবছৰ বা 1.5 বছৰ আৰু কমচে কম 2 বছৰ পিছত টিভিৰ শেষ হৈ যাব কাৰণ আপুনি যদি এটা ডিছ কানেকশ্যন লয় তাত ছেট-টপ বক্স লাগে ডিছ লাগে আৰু কিমান প্ৰব্লেম আৰু চব চেনেল নাহে আকৌ চব চেনেল আহিলেও বৰষুণ দিলে নাই আপুনি টিভি চাব নোৱাৰে ঠিক সেইদৰে কেবল লাইন গ'লে কেবল নাহে বহুত প্ৰব্লেম আছে এইবোৰ আৰু নেটত কোনো অনলাইন ষ্ট্ৰিমিঙত কোনো এনেধৰণৰ প্ৰব্লেম নাই যিবোৰ আপোনালোকে ফেচ কৰিব লগা হয় চ' অনলাইন ষ্ট্ৰিমিং এটা ভাল অল্টাৰনেটিভ হ'ব টিভিৰ সন্মুখত সেইকাৰণে টিভিকেইটা টক্কৰ দিব এতিয়া বাকী এমেজন প্ৰাইম হটষ্টাৰ এইবোৰ হ'ল ইণ্ডিয়াৰ টপ গ্ৰ'থ আৰু নেটফ্লিক্স এতিয়া ওপৰত আহিছে এতিয়া আপুনি জানিব পাৰে যে নেটফ্লিক্সে ছেক্ৰেট গেমছ লাষ্ট ষ্টৰিজ এইবোৰ বহুত ইণ্ডিয়ান হিন্দী এইবোৰৰ ওপৰত বনাইছে নেটফ্লিক্সে চ' আপুনি ভাবিব পাৰে যে নেটফ্লিক্সত চাগে ইউজাৰ বহুত হৈ গৈছে সেইকাৰণে এই নেটফ্লিক্সে এইবোৰ বনাইছে ন কাৰণ কোনো কোম্পানীয়ে নিজৰ লছ কৰি কাম নকৰে নেটফ্লিক্সত ইউজাৰ বাঢ়িছে সেইকাৰণে নেটফ্লিক্সে এইবোৰ কৰিছে এতিয়া ক'ম যে এইবোৰ কিয় টিভিতকৈ ভাল অভিয়াছলি এইবোৰ টিভিতকৈ ভাল ক'লোৱে আপোনাক ছেট-টপ বক্স লগাব নালাগে জাষ্ট ৱাইফাই হওক আপোনাৰ নেট হওক আপুনি চাব পাৰে আপোনাৰ চব সহজতে হৈ যাব এতিয়া চাওক অক্টোবৰ ফিল্মখন এমেজনে কিনি ল'লে তেওঁলোকৰ এমেজন প্ৰাইম ভিডিঅ'ত তাতে দেখাব পাৰে আপোনালোকে জানে এমেজন প্ৰাইম আছে এতিয়া এমেজনে তেওঁলোকৰ নিজা এতিয়া এমেজনে যদি সকলোবোৰ বস্তু কিনি লয় তেন্তে আপুনি কিয় টিভি চাব যাব আপুনি এমেজনতে চাব যোৱা বা এমেজনে যদি এমেজন প্ৰাইম ভিডিঅ' যদি নিজা কণ্টেণ্ট বনায় ঠিক টিভিৰ দৰেই আৰু পইচা আপোনাৰ ইমান যোগাৰ পাতিও নালাগে জাষ্ট ফোনটো লাগে আপুনি ফোনটো ল'লেই হ'ল চালেই হ'ল তেন্তে আপুনি এমেজনতে যাব ন আপুনি কিয় টিভি চাব যাব খুব প্ৰচলনত আছে মেক নিউ কণ্টেণ্ট বা মেক অৰিজিনেল কণ্টেণ্ট যিটো নেটফ্লিক্সে বৰ্তমান খুব ওপৰত আছে এই টপিকটোৰ ওপৰত বা এই লাইন চাইডটোৰ ওপৰত মানে হ'ল যে এই কোম্পানীবোৰে বা এই এপবোৰে নিজা কণ্টেণ্ট বনাই নিজা প্লেটফৰ্মত সিহঁতে লঞ্চ কৰে এইবোৰ কোনো বাহিৰৰ প্লেটফৰ্মত লঞ্চ নকৰে অকল নিজা কণ্টেণ্ট বনাইছে তেওঁলোকে নিজা প্ৰডিউচাৰ নিজা ৰাইটাৰ বেলেগৰ পৰা আহিলেও অকল নিজা প্লেটফৰ্মতে লঞ্চ কৰিব সেইটো তেওঁলোকৰ লাভ আছে কাৰণ এই নিজা প্লেটফৰ্মত লঞ্চ কৰিলে এইটো সেই ফিল্মখন বা সেই চিৰিয়েলখন নেটফ্লিক্সৰ বাহিৰে আপুনি ক'তো চাব নোৱাৰে বুজি পাইছে ন এইটো এই অনলাইন ষ্ট্ৰিমিঙৰ লাভ আছে আৰু এটা এক্সট্ৰা কথা যে এওঁলোকে ভাল বস্তু বনায় বা ভাল আমাৰ ইণ্ডিয়াৰ টিভি চিৰিয়েলৰ দৰে নহয় যে উল্টা ধৰণৰ বনায় এওঁলোকৰ কণ্টেণ্ট সদায় বেষ্ট হয় কোৱালিটি হয় এতিয়া আপোনালোকেতো গোটেইখিনি বুজিয়ে পাইছে চাগে অনলাইন ষ্ট্ৰিমিঙৰ ওপৰত অনলাইন ষ্ট্ৰিমিং এপ এইবোৰ কথা বুজি পাইছে এতিয়া মই এটা বিশেষ কথা ক'ম যে বিশেষ কথা মানে কি নেটফ্লিক্সৰ ওপৰত ক'ম কাৰণ যিহেতু বৰ্তমান নেটফ্লিক্স সকলোতকৈ অনলাইন ষ্ট্ৰিমিং এপৰ ভিতৰত ইণ্ডিয়াত ক'ব নাযাওঁ ইণ্ডিয়াত এমেজন প্ৰাইম আৰু হটষ্টাৰ আছে কিন্তু বৰ্তমান নেটফ্লিক্সত
মানে টক্কৰ দিব আহি গৈছে আৰু কাৰণ চাওক যদি নেটফ্লিক্সে ছেক্ৰেট গেমছ লাভ ষ্টৰিজ এইবোৰ বনাব ধৰিছে মানে কাৰণ এটা কোম্পানীয়ে কেতিয়াও নিজৰ লছ কৰি কাম নকৰে আপুনি সেইটো জানে সেইকাৰণে বৰ্তমান মই নেটফ্লিক্সৰ এবাৰ ব্ৰিফলি ডেছক্ৰাইব কৰিম যে কেতিয়া নেটফ্লিক্স ষ্টাৰ্ট হ'ল ইণ্ডিয়াত কেতিয়া আহিল কেনেকৈ কি হ'ল চ' নেটফ্লিক্স ষ্টাৰ্ট হৈছিল 1997ত ইহঁতে DVD ডেলিভাৰ কৰিছিল মানে ইহঁতে DVD মানে হোম টু হোম DVD ডেলিভাৰ কৰে তাৰপিছত ইহঁতে যেতিয়া বেছি ফেমাছ হৈ গ'ল তেতিয়া ইহঁতে কি কৰিলে ভিডিঅ' অন ডিমাণ্ড মানে ধৰ আপুনি কি ষ্টাৰ প্লাছত এখন চিৰিয়েল দি আছে বা ষ্টাৰ প্লাছত এখন ফিল্ম দি আছে ষ্টাৰ গল্ডত 12টা বজাত দিব কিন্তু আপুনি নাই 12টা বজাত আপুনি ফিল্মখন চাব নোৱাৰে তেন্তে আপুনি কি কৰিব সেই ফিল্মখন পিছতো চাব পাৰে ইয়াৰ কাৰণ নেটফ্লিক্সৰ জৰিয়তে এই বস্তুটো খুব প্ৰচলন হ'ল খুব চলিল নেটফ্লিক্সৰ কাৰণ এইটো সেইটো সময়ত বহুত মানুহ ব্যস্ত হৈ গৈছিল সেইকাৰণে নেটফ্লিক্স সেই সময়ত খুব চলিল আৰু 2007 চনত সিহঁতে কি কৰে নিজা ষ্ট্ৰিমিং ছাৰ্ভিচ ষ্টাৰ্ট কৰি দিলে আৰু 2012 চনত সিহঁতে বহুত প্ৰফিট গেইন কৰিলে আৰু সিহঁতে নিজা মানে ফিল্ম এখন বনালে নামটো আছিল লিলি হেমাৰ বুলি আৰু 2016 চনত সিহঁতৰ 126খন ফিল্ম বনালে ৰিলিজ কৰিলে 2016 চনত ভাবি চাব পাৰে যে কিমান তেওঁলোক আগবাঢ়ি গ'ল 2007ৰ পৰা 2016 চনত তেওঁলোকে 126খন ফিল্ম ৰিলিজ কৰিলে আৰু তেওঁলোক খুব প্ৰফিট হ'ল আৰু নেটফ্লিক্সে কেইদিনমান আগত জিঅ'ক থেংকছ কৈছে আপুনি বুজি পাইছে কিয় থেংকছ কৈছে জিঅ'ৰ কাৰণে নেটফ্লিক্স হটষ্টাৰ বহুত আগবাঢ়ি গ'ল এতিয়া ভাবি চাওকচোন যিটো সময়ত আমি 1GB এক দিনত 1GB এক মাহত খৰচ কৰিছিলোঁ আৰু এতিয়া কি 2GB 3GBকে পাৰ ডে ইউজ কৰোঁ ভাবি চাব পাৰে আমি মান্থত কিমান নেট খৰচ কৰোঁ 2015 চনলৈতো নেটফ্লিক্স ইণ্ডিয়াত অহাৰ কোনো কথাই নাছিল যেতিয়া 2016 চনত সোমোৱাৰ লগে লগে নেটফ্লিক্স ইণ্ডিয়াত আহি গ'ল আৰু এই 2 বছৰ হোৱাও নাই 2 বছৰ হৈছে জাষ্ট এতিয়া নেটফ্লিক্সে নিজা ইণ্ডিয়াৰ মানে হিন্দী ভাষী ফিল্ম নিজা এপিছ'ড লঞ্চ কৰিছে আপোনাক ভাবি চাব পাৰে যে নেটফ্লিক্সৰ বৰ্তমান ইউজাৰ কিমান বাঢ়ি গৈছে ইণ্ডিয়ান ইউজাৰ চ' নেটফ্লিক্সৰ এইটোৱে ষ্টৰি আৰু মই বেছি বহলাই ক'ব নাযাওঁ আপোনালোকে যদি কাৰণ মই নেটফ্লিক্সৰ কথা ক'ব অহা নাই জাষ্ট মই টিভিৰ শেষ হ'ব পাৰে নেকি আপুনি এটা আইডিয়া লৈছেই চাগৈ যে টিভিৰ কেনেকৈ অন্ত পৰি গৈ আছে এতিয়া যিখন ছেক্ৰেট গেমছ বনাইছে তাত ছেইফ আলী খান আছে নৱাজুদ্দিন ছিদ্দিকী আছে ভাল ভাল এক্ট্ৰেছ আছে চ' কিয় মানুহ নাচাব সেইবোৰ প্লেটফৰ্মত মানুহ কিয় নাযাব এতিয়া নেটফ্লিক্সত আপুনি যদি ফাৰ্ষ্ট মাহত জইন কৰে নেটফ্লিক্স সেই প্ৰথম মাহ ফ্ৰী কিন্তু আপুনি আপোনাৰ কাৰ্ড ডিটেইলছ মানে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ডৰ ডিটেইলছ দিব লাগিব যাতে তেওঁলোকে সেইটো মানে নেক্সট মাহৰ পৰা নিজে পইচাটো ডিডাক্ট কৰি ল'ব পাৰে আপোনাৰ একাউণ্টৰ পৰা চ' নেটফ্লিক্সৰ প্লেন কেইটাৰ কথা কওঁ মানে কি ছাবস্ক্ৰিপশ্যন কেনেকুৱা কি চ' বেছিক প্লেন আছে সেইটো হ'ল 400-500 টকা যিটো য'ত আপুনি HD নাপায় আৰু আল্ট্ৰা HDও নাপায় আৰু ছিংগল উইণ্ড' এতিয়া ছিংগল উইণ্ড' কি বাৰু ছিংগল উইণ্ড' মানে হ'ল যে যেতিয়া নেটফ্লিক্সৰ লগইন আৰু পাছৱৰ্ড আছে লগইন ID আৰু পাছৱৰ্ড আছে সেইটোৰ জৰিয়তে আপুনি লগইন কৰিব পাৰিব যেনেকৈ ফেচবুকত থাকে ঠিক সেনেকৈ অকল এবাৰ ধৰ আপুনি ফোনটোত লগইন কৰিলে ন আৰু নেক্সট কোনো ফোনত বা কোনো কম্পিউটাৰত আপুনি লগইন কৰিব নোৱাৰে এটা টাইমত মানে এটা ফোনে বা এটা ডিভাইচেই আৰু নেক্সট হ'ল ষ্টেণ্ডাৰ্ড প্লেন যিটো হয় 600 টকা এইটোত আছে HD আছে কিন্তু আল্ট্ৰা HD নাই কিন্তু এইটো ডাবল ষ্ট্ৰিমিং আছে ডাবল ষ্ট্ৰিমিং উইণ্ড' বুজিটো পাইছেই যে এতিয়া মাত্ৰ ক'লো ছিংগল উইণ্ড' এইটো ডাবল উইণ্ড' মানে এতিয়া মানে একে সময়তে দুটা ডিভাইচত চাব পাৰে এইটো এটা ভাল কথা কওঁ এতিয়া ধৰ 600 টকা হ'ল 300 দুজন মানুহ কিনি চলাব পাৰে কাৰণ চাওক দুজন মানুহ একেই বস্তুটো পাব ন পইচাটো শ্বেয়াৰ হ'ল জাষ্ট আৰু হ'ল তাৰ প্ৰিমিয়াম প্লেন যদি আপুনি বহুত ধনী যদি আপোনাৰ তাত টকা বহুত আছে তেন্তে এইটো ইউজ কৰিব পাৰে এইটোত 4টা লগইন উইণ্ড' থাকিব আৰু আল্ট্ৰা HD সকলো থাকিব আৰু অফলাইন ফেচিলিটিও আছে এনেও থাকে অফলাইন এইটো বুলি নহয় সকলোতে অফলাইন ফেচিলিটি থাকে ধৰ আপুনি কেতিয়াবা নেট আপোনাৰ শেষ হ'ব আপোনাৰ নেট শেষ হ'ব ইমান তাৰিখে আপুনি ফিল্ম এখন ডাউনলোড কৰিব বিচাৰিছে বা এপিছ'ডটো ডাউনলোড কৰি ৰাখিব বিচাৰিছে যাতে আপুনি অফলাইনো চাব বিচাৰে বা আপোনাৰ এতিয়া সময় নাই আপুনি ডাউনলোড কৰি ৰাখিব পিছত সময় পাব আপুনি চাব সেনেকুৱা কৰিব পাৰে আপুনি অফলাইন ফেচিলিটিও আছে আপুনি অফলাইন ডাউনলোড কৰি ৰাখিব পাৰে চ' মই ভাবিছোঁ যে আপুনি এটা অনলাইন ভিডিঅ' ষ্ট্ৰিমিঙে কেনেকৈ টিভি শেষ কৰিব পাৰে তাৰ ওপৰত এটা ভাল আইডিয়া পাইছে মই ভাবিছোঁ মনেদি চ' যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ মই জনাত এনেকুৱা ভিডিঅ' নাই নেকি ইউটিউবত অসমীয়াত
চ' ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মই নেক্সট কণ্টেণ্ট ভাল কণ্টেণ্ট আনিব বিচাৰি আছোঁ মই সময় পোৱা নাই সেইকাৰণে মই আনিব পৰা নাই চ' চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব আৰু ছ'চিয়েল মিডিয়া যিমান আছে ন চবতে শ্বেয়াৰ কৰি দিব যে চাওক কেনেকৈ টিভি শেষ হয় আৰু ফেমিলিক ক'ব যে টিভি বাদ দিয়ক টিভি শেষ হ'ব হৈছে চ' ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ আৰু মোৰ যিকেইটা ছ'চিয়েল হেণ্ডেলছ আছে মানে ইনষ্টাগ্ৰাম ফেচবুক পেজ তাত আপুনি যে মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে মই তাত ভাল আপডেট দি থাকোঁ মোৰ লাইফৰ বিষয়ে যদি জানিব বিচাৰে তাত মই আপডেট দি থাকোঁ তাত ফ'ল' কৰিব পাৰে চ' ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ আশা কৰিছোঁ আপুনি ভিডিঅ'টো ভাল পাইছে থেংক ইউ এণ্ড গুড বাই